নমস্কাৰ মাধৱ পোল্ট্ৰি ফাৰ্মৰ তৰফৰ পৰা আপোনালোক সকলোকে আজি আকৌ এবাৰ নতুনকৈ স্বাগতম জনালোঁ। আজি এটা নতুনকৈ ভিডিঅ'ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। সেইটো হৈছে যে মোৰ মুৰ্গী এটাৰ কি হৈছে চৰ্দি হৈছে। চৰ্দি মানে কি হৈছে, মুখখন কৰি মিলি থাকে, মুখখন নজপায়। গতিকে তাৰ আমি কি লক্ষণ আৰু প্ৰতিকাৰ হিচাপে মই ভাবিলোঁ যে আপোনালোকক সেইটো জনাই দিয়াটো গুৰুত্বপূৰ্ণ হ'ব। যদি আপোনালোক কেতিয়াবা তেনেকুৱা হয় তাক সঠিক কৰাত ইয়াত সহায় কৰিব। গতিকে সেয়েহে মই আপোনালোকক ভিডিঅ' ৰূপে এইটো দেখাম যে কেনেকুৱা হৈছে। এইটো মোৰ ঘৰটো, ইয়াতে মই চৰাই সোমাইছোঁ। আপোনালোকে দেখা পাইছিল যে 20টা চৰাই সোমাইছিলোঁ। সেই 20টাৰ যিখিনি কুকুৰা চৰাই আছিল, সেই কুকুৰা চৰাইটো কি হৈছে, মুখখন মেলি মেলি থকা হৈছে। বলকচোন আমি বৰ্তমান চৰাইটো চাই লওঁ। এইখিনি চৰাইখিনি যোনকি 20টা চৰাই সোমাইছিলোঁ, সেই 20টা চৰাইটোৱে এইখিনি আছে। এইখিনি এটা ঠাইত থোপ লাগি আছে। গতিকে ইয়াৰ যিটো নেকি ডাঙৰ কুকুৰা এটা আছিল, সেই কুকুৰাটোৰে কি হৈছে, মুখখন মেলি মেলি থকা হৈছে। গতিকে মই প্ৰথমতে ভাবিছিলোঁ যে কিবা খাই পালে নেকি, গজাল বা গুণা কিবা ৰচা খাই পেলাই নেকি বুলি ভাবিছিলোঁ। কিন্তু সেইটো নহয়। তেওঁৰ মানে মুখখন মেলি থকা কাৰণটো হ'ল যে তেওঁৰ চৰ্দি লাগিছে চৰাইটোৰ। গতিকে আমি সেইবিলাক বেমাৰ জানিব লাগিব। যদি বেমাৰটো নাজানো তেতিয়াহ'লে চিকিৎসা কেনেকৈ কৰিম। গতিকে যিসকলে ফাৰ্ম কৰে সেইসকলে কি কৰিব লাগিব, বেমাৰবিলাক কেনেকুৱা কি হয় বা পায়খানাৰ দ্বাৰা বা কিবাৰ দ্বাৰা বেমাৰটো বুজি পাব লাগিব, তেতিয়াহে আমি প্ৰতিকাৰ কৰাত ইয়াত সহায় হ'ব। গতিকে বলকচোন আমি চৰ্দি লগা চৰাইটো আমি চাই লওঁ। ইয়াত যিকোনো বেমাৰ লগা চৰাই আমি মেইন ফাৰ্মৰ পৰা উলিয়াই আনি বেলেগ এটা ঠাইত ৰাখি দিম। এনেকৈ মই মহৰি টানি কিনে এনেকৈ ৰাখি দিছোঁ। গোটেই ইয়াক অকলকৈ ৰাখি দিছোঁ এনেকৈ। বলকচোন আমি এতিয়া বৰ্তমান ইয়াৰ পৰিস্থিতিটো চাই লওঁ। ঠাণ্ডা নাপাবৰ ব্যৱস্থাটো ঢাকি দিছিলোঁ। গতিকে এনেকৈ ঢাকি থৈছোঁ, চাই লওঁ। দেখা পাইছেনে আপোনালোকে, মুখখন কৰি আছে। গতিকে এইটো হৈছে কি হৈছে, চৰ্দিৰ লক্ষণ। মুখখন কৰিব, গলটো ঘৰৰ এটা আৱাজ কৰিব। গতিকে এইটো হৈছে চৰ্দিৰ লক্ষণ। আমি ইয়াক কেনেকৈ ঠিক কৰিব পাৰিম, ভালদৰে দেখাই দিছোঁ মই। মুখখন কৰি থাকিব, এইটো হৈছে চৰ্দিৰ লক্ষণ। চৰ্দি এনেকুৱা হ'লে আপোনালোকে গম পাব যে ইয়াৰ চৰ্দি হৈছে। বিভিন্ন কাৰণত হ'ব পাৰে, বা ঠাণ্ডা পাইছে বা কিবা পাইছে, এনেকুৱা ধৰণৰ হ'ব পাৰে। গতিকে বলকচোন এতিয়া আমি ইয়াৰ কি কৰিম, প্ৰতিকাৰটো কৰি চাওঁ। গতিকে প্ৰথমতে আমি কি কৰিলোঁ, চৰাইটো ধৰি আনিলোঁ। এয়া দেখা পাইছে মুখটো কেনেকুৱা কৰি আছে, এনেকৈ থাকে। এইটো এটা হৈছে অতি বেয়া লক্ষণ, এইটো চৰ্দিৰ লক্ষণ। যদি আমি এতিয়াই কম থাকোঁতে যদি ইয়াক ভাল নকৰোঁ, তেতিয়াহ'লে আৰু বেলেগ বেমাৰলৈ ৰূপান্তৰিত হ'ব পাৰে। গতিকে সময় থাকোঁতে কি কৰিম, আমি ইয়াক সঠিক মেডিচিন দিম। গতিকে এতিয়া আমি অকণমান কি কৰিম, এতিয়া তাক দানাটো খুৱাই লওঁ। যিহেতু আমি মেডিচিনটো ইউজ কৰিলোঁ, গতিকে ইউজ কৰিম, সেইটো কাৰণে আমি কি কৰিম, খালী পেটত নোখোৱাওঁ, ইয়াক দানা অকণমান খুৱাই লওঁ। গতিকে আমি যিটো ষ্টাৰ্টাৰ দানা, সেইটো ষ্টাৰ্টাৰ দানাটোৱে ইয়াক খুৱাইছোঁ। আৰু এতিয়া আমি মেডিচিনটো ইউজ কৰিম। এইটো হৈছে লিগজেন পাউডাৰ। এতিয়া আপোনালোকে ভাবিব পাৰে যে এইটো বটলটো দেখোন বেলেগ। গতিকে নহয়, এইটো মই পেকেটৰ পৰা ওলাই কেনে ইয়াতে ভৰাই থৈ দিছোঁ। যিহেতু পেকেটটো খুলি থৈ দিলে হাৱা বতাহ লাগিব পাৰে, সেয়েহে মই পেকেটৰ পৰা গোটেইখিনি ঔষধখিনি উলিয়াই কেনে ইয়াতে মাটোত সোপা মাৰি কেনে থৈ দিওঁ। গতিকে ইয়াত আৰু হাৱা পানী লাগিব নাপায়। এইটো হৈছে আমি কুহুমীয়া গৰম পানী। গতিকে অতি গুৰুত্বপূৰ্ণ, আমি কুহুমীয়া গৰম পানী ইয়াত ল'ব লাগিব। অকণমান 10 ml মান আমি এইটো কুহুমীয়া গৰম পানী লৈছোঁ। এতিয়া আমি লিগজেন এইখিনি ল'ম, এটা চৰাইৰ কাৰণে এইখিনি ল'ম। তাৰপিছত আমি ভালদৰে ইয়াক ল'ম, এতিয়া সোপা মাৰি থৈ দিওঁ। এইটো নহ'লে আকৌ হাৱা বতাহ লাগিলে এইটো বেয়া হৈ যাব পাৰে। আমি চিৰিঞ্জ এটা লৈ কিনে ইয়াক ভালদৰে মিহলাই ল'ম। এনেকৈ দেখা পাইছে আপোনালোকে, এনেকৈ চিৰিঞ্জটো লৈ কিনে আমি ভালদৰে মিহলাই লৈছোঁ।
চৰাইটো দেখাই পাইছে অৱস্থা বেয়া, ইমান ধুনীয়া চৰাইটো। গতিকে ভালদৰে আমি ইয়াক মিহলাই লৈছোঁ। যদি আপোনালোকৰ কেতিয়াবা এনেকুৱা চৰ্দি লাগে তেতিয়াহ'লে গম পাব। আমি এতিয়া কি কৰিম, 2 ml আমি 2 ml কৰি আমি 5 বাৰ ইয়াক খুৱাই দিম। গতিকে 2 ml ল'লোঁ আমি। 2 ml লৈ কিনে এনেকৈ মুখখন মেলি কিনে আমি যিহেতু দানা খুৱাইছিলোঁ, দানা অকণমান লাগি আছে মুখত, গতিকে আমি 2 ml এতিয়া প্ৰথম 2 ml আমি এনেকৈ খুৱাই দিম। কি ধুনীয়াকৈ খাইছে দেখা পাইছে। মুৰ্গীৰ বেমাৰ হ'লে আপোনালোকে গম পাব যে চিৰিঞ্জেদি তেওঁক খুৱাই দিব। এতিয়া আকৌ 2 ml দিম আমি। দানাও অকণমান খুৱাই দিব লাগিব, তেতিয়াহে মুৰ্গীৰ শৰীৰটো সুস্থ সবল থাকিব। গতিকে আমি দানাও খুৱাব লাগিব, পানীও খুৱাব লাগিব, ঔষধো খুৱাব লাগিব। গতিকে আমি খুৱালোঁ, এতিয়া আকৌ 3 বাৰ খুৱালোঁ। এতিয়া আকৌ আমি অকণমান দানা খুৱাম। দেখা পাইছে দানা, ষ্টাৰ্টাৰ দানা যিটো শক্তি আহিবৰ কাৰণে। আৰু ORSও আমি অকণমান দিম। দুপৰীয়া টাইমত আমি ORS দিম, যিটো মানুহে কয় ORS, সেইটোৱে আমি দিম। যিহেতু দানা খাব পৰা নাই, সেয়ে শক্তি অকণমান অহাত সহায় কৰিব। এয়া দানা খাব খোজা নাই, দানা অলপ হ'লেও খুৱাব লাগিব। দেখা পাইছে ফুলটো কি ধুনীয়া থিয় হৈ আছে, আৰু পিছৰ যিটো নেজটোও থিয় হৈ আছে। এইটো বেমাৰৰ লক্ষণ নহয়। এয়া দেখা পাইছে খাই আছে, মুখখনো মেলি আছে। চিৰিঞ্জেদি আমি আকৌ তাক কি কৰিম, আকৌ খুৱাই দিম 2 ml কৰি বাৰে 2 ml কৰি খুৱাই থাকিম। যেইবাৰে খুৱাওঁ আমি সেইবাৰে 2 ml কৰি দি থাকিম। গতিকে এনেকৈ খুৱাই আছোঁ। এতিয়া দানা আৰু অকণমান খুৱাম, যিহেতু দানাও খুৱাব লাগিব, পানীও খুৱাব লাগিব, সেয়েহে দানা খুৱাই আছোঁ অকণমান। খাব খোজা নাই, যিহেতু খোজা নাই, হ'লেও খুৱাই আছোঁ অকণমান। দানা খুৱাবই লাগিব, নহ'লে চৰাইটো দুৰ্বল হৈ যোৱাৰ সম্ভাৱনাটো বেছি আছে। গতিকে দানাটো আমি খুৱাব লাগিব। দানাটো খোৱালেহে তেওঁ অকণমান হ'লেও শক্তিটো পাব দেহত। গতিকে এনেকৈ আমি কি কৰিম, 3 দিন বা 4 দিন আমি এনেকৈ খুৱাম। এইটো লিকজেন পাউডাৰটো 3 দিন বা 4 দিন খুৱাম। যদি ভাল নহয়, আমি মানুহৰ যিটো জ্বৰৰ চৰ্দিৰ ঔষধ আছে, পেৰাচিটামল, সেই পেৰাচিটামলটো আমি অকণমান 2 ভাগৰ 1 ভাগটো আমি ইয়াক খুৱাই দিম। সেইটো যদি খুৱাওঁ আপোনালোকক দেখাম। যদি ভাল হয় তেতিয়াও আপোনালোকক দেখাম যে লিকজেনটো কিমান ৰিজাল্ট পাওঁ। গতিকে লিকজেনটো বহুত ভাল এটা পাউডাৰ বুলি মই ভাবোঁ, যিটো ইয়াতে মই বহুত ৰিজাল্ট পাইছোঁ। গতিকে এয়া মই আকৌ 2 ml খুৱাই দিছোঁ। 2 ml কৰি খুৱাব, আপোনালোকে বেছিকৈ নোখুৱাব। এনেকৈ খুৱাইছোঁ। আশা কৰোঁ 3 দিন বা 4 দিনৰ ভিতৰত ইয়াৰ ভাল হৈ যাব। গতিকে এনেকৈ আপোনালোকে প্ৰতিকাৰটো কৰিব পাৰে।